হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 8-ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেচন নম্বৰ 10 মাই ৰামায়ণা ডেইজৰ ছেকেণ্ড পাৰ্ট। বাকী থকা অংশখিনি প্ৰথম পাৰ্টত ইতিমধ্যে আমি আলোচনা কৰিছোঁই। ৰামায়ণা ডেইজ 1900 শতিকাৰ 80ৰ দশকত আৰম্ভ হৈছিল। 1987-1988ত আৰম্ভ হৈছিল। ৰামায়ণ এটা চিৰিয়েল টিভিত টেলিকাষ্ট হৈছিল আৰু কেনেদৰে গাঁৱৰ লোকসকলে সকলোৱে একেলগে বহি ফেমিলিৰ মানুহে সেই প্ৰগ্ৰাম উপভোগ কৰিছিল আৰু বৰ্তমান সময়ত থকা টেলিভিশ্যনৰ প্ৰগ্ৰামবোৰৰ বিষয়ে আলোচনা কৰিম। যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক আছে, এবাৰ চাই ল'বা, তেন্তেহে ছেকেণ্ড পাৰ্ট ইজিলি বুজিব পাৰিবা। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। তো প্ৰথমতে আছে য'ত এৰিছিলোঁ আমি, আফটাৰ গেটিং দ্য টিভি ছেট উই ফেচড এনাডাৰ প্ৰব্লেম। কৈছে যেতিয়া মোক আকৌ কি কৰিলে, আমাক টিভি ছেট আনি দিলে, মানে মাক দেউতাকে যেতিয়া টিভি ছেট আনি দিলে তেতিয়া আমি আৰু এটা ডাঙৰ সমস্যাত পৰিলোঁ। সেইটো হৈছে গেটিং প্ৰপাৰ ছিগনেল, স্পেচিয়েলি ডিউৰিং ৰেইনি অৰ ক্লাউডি ডেইজ। মানে কিহৰ সমস্যা? ছিগনেলৰ সমস্যা। আমি জানোই যে আমি সৰু থাকোঁতে যেতিয়া দেখাই পাইছিলোঁ যে টিভিৰ প্ৰগ্ৰামবোৰ যেতিয়া চলি থাকে তেতিয়া ছিগনেল গুচি যায়, টিভি আমি চাব নোৱাৰোঁ ছিগনেলৰ কাৰণে। সেইকাৰণে বিশেষকৈ বাৰিষা কালত, ৰেইনি ছিজনত আৰু ক্লাউডি ডেইজ, যেতিয়া বতৰটো ডাৱৰীয়া হৈ থাকে, অকণমান বতাহ আহে, তেতিয়া ছিগনেল গুচি যায়। উই হেড হাউএভাৰ এ ফানি চলিউশ্যন। আমাৰ কিন্তু এটা ধেমালীয়া চলিউশ্যন আছিল, সমাধান আছিল। দিছ টুক টু পাৰ্চন, তাৰ কাৰণে দুজন মানুহৰ প্ৰয়োজন হৈছিল। ওৱান নিডেড টু ৱেইট ইন ফ্ৰণ্ট অফ টিভি ছেট এণ্ড এনাডাৰ নিডেড টু কিপ ৰোটেটিং দ্য বেম্বো পোল ডেট হেল্ড ইন দ্য এণ্টেনা হোৱাইল ৰোটেটিং। কৈছে যে আমাৰ তাৰ বাবে ধেমালীয়া চলিউশ্যনৰ কাৰণে দুজন মানুহৰ প্ৰয়োজন হৈছিল। এজনে কি কৰিব, টিভি ছেটৰ সন্মুখত থিয় হৈ থাকিব আৰু এজনে যোনটো বেম্বো এণ্টেনা আছে, বাঁহৰ এণ্টেনা আছে, এণ্টেনাটো যোনটো বাঁহেৰে বান্ধা আছে, সেই এণ্টেনাটো ঘূৰাই থাকিব। হোৱাইল ৰোটেটিং, ঘূৰাই থকাৰ সময়ত এ চাৰ্টেন পইণ্ট অফ ছিগনেল উড বি গুড এণ্ড পাৰ্চন ইন ফ্ৰণ্ট অফ দ্য টিভি ছেট উড কনফাৰ্ম গেটিং এ গুড পিকচাৰ অন দ্য স্ক্ৰীণ। আৰু যেতিয়াই অকণমান ভাল এটা পিকচাৰ টিভিত দেখা পোৱা যায়, তেতিয়া যিজনে টিভিৰ সন্মুখত থিয় হৈ থাকিব তেতিয়া তেওঁ ক'ব যে এটা ভাল পিকচাৰ দেখা পোৱা গৈছে। উই এনজয় ডেট এ লট। আমি সেই সময়ত বহুত আনন্দ পাইছিলোঁ। টাইম চেঞ্জ এণ্ড উই কেম টু ন' এবাউট ওৱান মোৰ টিভি চেনেল। আৰু সময় পাৰ হৈ গ'ল, আমি তাৰপিছত আৰু এটা নতুন টিভি চেনেলৰ বিষয়ে গম পাইছোঁ। সেইটো হৈছে DD2 অৰ মেট্ৰ' চেনেল। দুটা টিভি চেনেল, এটা হৈছে DD2 আৰু এটা হৈছে মেট্ৰ' চেনেল। দ্য প্ৰগ্ৰাম অন দ্য চেনেল ৱাৰ কুৱাইট বেটাৰ দেন প্ৰগ্ৰাম টেলিকাষ্টেড অন দূৰদৰ্শন হুইচ উই কল DD1। DD1 মানে দূৰদৰ্শন 1ত যেতিয়া যিবোৰ প্ৰগ্ৰাম আৰম্ভ হৈছিল, তাতকৈ কিন্তু DD2 আৰু মেট্ৰ' চেনেলৰ প্ৰগ্ৰামবোৰ কিন্তু বহুত বেছি বেটাৰ, ভাল। উই ডিচাইডেড টু গেট এ চেনেল। তাৰপিছত আমি কি কৰিছিলোঁ, সেই চেনেলটো আনিবৰ কাৰণে ডিচাইড কৰিছিলোঁ। For that we needed a smaller antenna specially designed for the getting a special signal of that channel. তাৰ কাৰণে আমাৰ সেই ছিগনেলটো পোৱাৰ কাৰণে এটা স্পেচিয়েল এণ্টেনাৰ প্ৰয়োজন, কাৰণ সেই এণ্টেনাটো থাকিলে সৰু এটা এণ্টেনা যোনটো ছিগনেল অনাৰ কাৰণেও সহায় কৰে, তেনেকুৱা এটা এণ্টেনাৰ প্ৰয়োজন হৈছিল। ওৱান স্মল হোৱাইট বক্স টাইপ থিং ডেট উই কল বুষ্টাৰ এট দ্য টাইম ৱাজ অলছ' নিডেড। এটা সৰু বক্স টাইপৰ নিচিনা বস্তু, আমি যাক বুষ্টাৰ বুলি কওঁ, সেইটো সেই সময়ত প্ৰয়োজন হৈছিল। এভৰিথিং ৱাজ এৰেঞ্জড। সকলো যোগাৰ কৰা হ'ল এণ্ড উই ফেল চেঞ্জ ইন আৱাৰ লাইফছ। আৰু আমাৰ লাইফটো কি হৈ গ'ল, অলপ চেঞ্জ হৈ গ'ল। দ্য টিভি ছেট উই হেড শ্ব'ড দ্য পিকচাৰ অনলি ইন ব্লেক এণ্ড হোৱাইট। আমাৰ হাতত যিবোৰ টিভি ছেট আছিল, সেইবিলাকত মাত্ৰ ব্লেক এণ্ড হোৱাইট প্ৰগ্ৰামহে দেখুওৱা হৈছিল। উই হেড টু ফেচ ওৱান ছিৰিয়াছ প্ৰব্লেম হোৱাইল ৱাচিং টিভি। আমি টিভি চোৱাৰ সময়ত এটা গুৰুতৰ সমস্যাটো পৰিব লগা হৈছিল। টিভি ইলেক্ট্ৰিচিটি ৱাজ নট ৰেগুলাৰ ইন দ'জ ডেইজ। সেই সময়ত ইলেক্ট্ৰিচিটি, বিদ্যুৎ অনিয়মীয় আছিল, ৰেগুলাৰ নাছিল। এণ্ড মোৰ অভাৰ, তাৰোপৰি উই হেড এ প্ৰব্লেম অফ ভল্টেজ। আমাৰ ভল্টেজৰ সন্মুখীন হ'ব লগা হৈছিল। Sometime watching TV was quite impossible as the voltage was so slow that only the filament of the bulb used to glow.
মাজে সময়ে এনেকুৱা হৈছিল যে ভল্টেজ ইমানেই কম আছিল, মাত্ৰ বাল্বৰ ভিতৰত যি বাল্বৰ ভিতৰত যে ফিলামেণ্ট থাকে এই ফিলামেণ্টকেইটাহে মাত্ৰ জ্বলিছিল আৰু ভল্টেজ পোৱা নাছিল। হাউএভাৰ উই ফাউণ্ড এ সলিউশ্যন ডেট টু বৰ্তমান তাৰ উপৰি আমি কি কৰিলোঁ, বৰ্তমান সেই সলিউশ্যনটো আমি পাইছোঁ। উই ইউজ টু হেভ টু ষ্টেবিলাইজাৰ ইন চাচ টাইম এণ্ড ডেট ছল্ভ আৱাৰ প্ৰব্লেম। সেই সময়ত সেই প্ৰব্লেমটোৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিছিলোঁ আৰু ষ্টেবিলাইজাৰে কাৰেণ্টটো বঢ়াই দিয়ে, বৃদ্ধি কৰে আৰু আমাৰ প্ৰব্লেমৰ সলিউশ্যন পাইছিলোঁ। However, it was not that we were allowed to watch TV all time. তথাপিও এইটো এনেকুৱা নহয় যে আমাক মাত্ৰ গোটেই দিনেই টিভি চাব দিয়া হৈছিল, এনেকুৱা নহয়। We had to study and TV was very addictive. আমাক কি কৰিব লাগিছিল, পঢ়া আগত পঢ়ি ল'ব লাগিছিল। Most probably বহুত সম্ভৱতঃ some companies anticipated the problem and had a solution. যে আমাৰ কিছুমান যি প্ৰব্লেমবোৰ আছিল সেই প্ৰব্লেমবোৰৰ সলিউশ্যনো আছিল। Some TV sets had shutters that could be locked. কিছুমান টিভি সেট কি কৰা হয়, লক কৰি দিয়া হৈছিল। Some TV sets had shutters that could be locked. কিছুমান টিভি সেট লক কৰি দিব পৰা গৈছিল। We had one such TV and our father used to lock it and keep the key somewhere safe. আমাৰ যোনটো টিভি সেট আছিল সেইটো মোৰ দেউতাকে কি কৰিছিল, আমি টিভি চোৱাৰ পিছত বা আমি বেছিকৈ টিভি চালে লক কৰি দিছিল আৰু এইটো যোনটো চাবি আছিল এইটো ছেফ জেগাত ৰাখিছিল। We were bound to study properly for good amount of time and only then the TV was unlocked for us. আমাৰ যোনখিনি নিৰ্দিষ্ট সময় সেইখিনি আমাৰ ষ্টাডি কৰিব লাগিছিল, তাৰপিছতে টিভি সেটটো কি কৰিছিল, আনলক কৰি দিছিল দেউতাই। ইণ্টাৰেষ্টিংলি দ্য পেৰেণ্টছ হেভ ফাউণ্ড এনাডাৰ সলিউশ্যন টু দিছ প্ৰব্লেম। আৰু মজাৰ কথাটো হৈছে যে মোৰ মাক দেউতাকে আন এটা প্ৰব্লেমো ইয়াৰ সলিউশ্যনো পাইছিল, যে জাষ্ট ডোণ্ট ৰিচাৰ্জ দিয়াৰ ছাবস্ক্ৰিপশ্যন টু দ্য চেনেল। আৰু সিহঁতে কৈছে ইন ৰিচেণ্ট টাইম, বৰ্তমান সময়ত মাক দেউতাকে এটা সলিউশ্যন পাইছে সেই প্ৰব্লেমৰ। সিহঁতে কি কৰে, বৰ্তমান টিভি ৰিচাৰ্জ নকৰে বা ছাবস্ক্ৰিপশ্যন নকৰে। Apart from the getting entertainment, we also learned a lot from the shows on TV. আমি আনন্দ পোৱাৰ উপৰিও টিভিৰ পৰা বহুত শ্ব' আমি দেখা পাওঁ আৰু বহুত বস্তু শিকিব পাৰোঁ। It opened up a whole world in front of our eyes. ইয়ে কি কৰে, সমগ্ৰ পৃথিৱীক আমাৰ চকুৰ সন্মুখলৈ আনি দিয়ে। We got to know about different places and culture for program like Suravi. আমি বহুত বিভিন্ন ঠাই আৰু বিভিন্ন ঠাইৰ যি কালচাৰ সংস্কৃতিৰ লগত আমি চিনাকি হওঁ, আমি জানিব পাৰোঁ। বিশেষকৈ চুৰাবিৰ পৰা আমি বহুত লেংগুৱেজ শিকিব পাৰিছিলোঁ, এইটো আনন্দৰ আছিল। তাৰপিছত দ্য ৰিজনেল ফিল্ম এ ডিফাৰেণ্ট লেংগুৱেজ অন ছানডেজ ইণ্ট্ৰডিউচ আছ ডিফাৰেণ্ট কালচাৰ্ছ। যি তোমাৰ আঞ্চলিক ফিল্মবোৰ ছানডে আহে সেইবিলাকৰ পৰা আমি বিভিন্ন কালচাৰৰ বিষয়ে জানিব পাৰোঁ। উই লাৰ্ণ এ ফিউ ৱৰ্ডছ তামিল, তেলেগু, মালায়ালম। আমি তামিল, তেলেগু, মালায়ালমৰ কিছু ভাষা আমি শিকিব পাইছিলোঁ। নেক্সট, we got to see several wonderful films for the comfort of our homes. TV just kept us up to date different fields. কৈছে যে আমি বহুত ফিল্ম, বহুত চিনেমা আমি ঘৰৰ পৰাই চাব পাৰিছোঁ আৰু এইটো টিভিৰ দ্বাৰাই আমাৰ সম্ভৱপৰ হৈছে। আৰু বৰ্তমান কিন্তু টিভিয়ে বিভিন্ন ফিল্ডত আপ টু ডেট হৈছে। টেলিভিজন টেকন'লজি হেজ ইম্প্ৰুভ টু গ্ৰেট এক্সটেণ্ট ইন টু দিছ ৱৰ্ল্ড। বৰ্তমান সময়ত টেলিভিজন টেকন'লজিটো কি হৈছে, ইম্প্ৰুভ হৈছে। ইম্প্ৰুভ মানে উন্নতি হৈছে। হুইচ ৱাজ আনইমেজিবল ইন দ্য পাষ্ট, যোনটো অতীতত অকল্পনীয় আছিল। বৰ্তমান সময়ত টিভিটো এনেকুৱাই কি হৈছে, পৰিৱৰ্তন হৈছে। উই গেট টু চি এ লট মোৰ প্ৰগ্ৰাম ইন কম্পেৰিজন টু দ্য পাষ্ট। বৰ্তমান সময়ত বহুতো প্ৰগ্ৰাম টিভিত দেখিবলৈ পোৱা যায় অতীতৰ তুলনাতকৈ। দ্য পিকচাৰ কোৱালিটি হেজ ইম্প্ৰুভ। বৰ্তমান পিকচাৰ কোৱালিটি কি হৈছে, ভাল হৈছে। দ্য ছিগনেলছ আৰ ফাৰ বেটাৰ।
signal কি হৈছে ভাল হৈছে a variety program are there and a huge number of channel are now available এই বহুত program বৰ্তমান আছে লগতে বহুতো চেনেল বৰ্তমান টিভিত available আছে but still I find the joy of watching TV which was there in the past কিন্তু বৰ্তমান সময়ত টিভি চাই কিন্তু মই বেছি আনন্দ নাপাওঁ আগত টিভি চাই যেনেকুৱা আনন্দ লাগিছিল তেনেকুৱা আনন্দ নাপাওঁ The joy of the whole family watching TV together in those days is now a rarity. যে আগৰ দিনত আমি গোটেই ফেমিলিৰ লগত বহি একেলগে বহি টিভি চাই যেনেকৈ আনন্দ লাভ কৰিছিলোঁ বৰ্তমান কিন্তু এইবোৰ লাহে লাহে নাইকিয়া হৈ পৰিছে We have gained advanced technology and lost togetherness and simplicity. বৰ্তমান যদিও আমি নতুন এডভান্স টেকন'লজি পাইছোঁ তথাপিও কিন্তু যি টুগেদাৰনেছ লগৰীয়াৰ লগত বহি বা ফেমিলিৰ লগত বহি টিভি চাই যি আনন্দ পোৱা গৈছিল সেই আনন্দ কিন্তু পোৱা নাযায় আমি চিম্পলিচিটি টুগেদাৰনেছ হেৰুৱাই পেলাইছোঁ এজ আই কিপছ সাৰ্ফিং থ্ৰু দ্য ভেৰিয়াছ চেনেল নাও ডেজ বৰ্তমান যদি টিভিত আমি বহুত চেনেল দেখিবলৈ পাওঁ আই ৰিয়েলি মিছ দ্য গুড অল্ড ডেজ মই কি কৰি আছোঁ সঁচাকৈয়ে সেই পুৰণা দিনবিলাকত মই মনত পৰোঁ মাই ৰামায়ণৰ ডেজ মোৰ ৰামায়ণৰ দিন অৰ্থাৎ 1987 1988 সেই সময়ছোৱাৰ কথা কৈছে যে আগত একচুৱেলিটো সঁচা কথাই আমি যেতিয়া সৰু থাকোঁতে ফেমিলিৰ লগত বা ফ্ৰেণ্ডছৰ লগত বহুতে একেলগে বহি 20-30জন এটা ঘৰত বহি টিভি চাইছিলোঁ চিৰিয়েলবোৰ চাইছিলোঁ একচুৱেলি সেইবোৰ কি আছিল বহুত আনন্দৰ কথা আছিল আমি কওঁ নহয় অল্ড ইজ অলৱেজ গ'ল্ড পুৰণাবোৰ সদায় তোমাৰ সোণৰ নিচিনা হৈ থাকিব স্মৃতিবোৰ গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা অহা ভিডিঅ'ত আমি এই চেপ্টাৰটিৰ কুৱেশ্যন আনচাৰ লগতে গ্ৰামাৰ এক্টিভিটিছখিনি আলোচনা কৰিম এনেকৈ প্ৰত্যেকটা লেচন ছল্ভ কৰি যাম ধন্যবাদ